কি হল মা কি ভুৰভৰাই আছা এই পেপাৰ সোপা পঢ়ি যে ঘৰতে বহি আছো 31 ডিচেম্বৰত ওলাবলগীয়া এনআৰসি খনত আমাৰ নাম ওলাবনে নাই তই গৈ খবৰ এটা লৈ নাহ কিয় তাত আমাৰ নাম নোলালে কি হ'ব জাননে মা তুমি চিন্তা নকৰিবা 31 ডিচেম্বৰৰ মাজৰাতি যিখন এনআৰসি ওলাব সেইখন হৈছে আংশিক খচৰা এনআৰসি মানে পাৰ্ট ড্ৰাফ্ট এনআৰসি আৰু এই আংশিক খচৰা এনআৰসিত সেইসকলৰ নামহে ওলাব যাৰ ক্ষেত্ৰত সম্পূৰ্ণ পৰীক্ষণ প্ৰক্ৰিয়া ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু যিসকলৰ ক্ষেত্ৰত পৰীক্ষণ প্ৰক্ৰিয়া এতিয়াও চলি আছে আৰু 31 ডিচেম্বৰৰ আগত শেষ নহয় তেওঁলোকৰ নাম 31 ডিচেম্বৰৰ পিছত ওলাব লগা সম্পূৰ্ণ খচৰা এনআৰসি মানে কমপ্লিট ড্ৰাফ্ট এনআৰসিতহে ওলাব গতিকে প্ৰথমতে ওলাব লগা খচৰা এনআৰসিত কাৰোবাৰ নাম নোলালেও তেওঁলোকৰ নাম এনআৰসিৰ পৰা নাকচ হৈছে বুলি একেবাৰেই ভাবিব নালাগে এই সম্পূৰ্ণ খচৰা এনআৰসি খননো কেতিয়া ওলাব সম্পূৰ্ণ খচৰা এনআৰসি প্ৰকাশ পোৱাৰ তাৰিখ কৰ্তৃপক্ষই পিছত জনাব হয় নেকি হয় মা ইয়াত বৈধ ভাৰতীয় নাগৰিকসকলে চিন্তা কৰিবলগীয়া একো নাই কাৰণ এই এনআৰসিখন ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ তত্ত্বাৱধানত প্ৰস্তুত কৰা হৈছে সম্পূৰ্ণ খচৰা এনআৰসিত কোনো প্ৰকৃত ভাৰতীয় নাগৰিক নাম বাদ পৰি নাযায় আৰু এটা গুৰুত্বপূৰ্ণ কথা এইটো হ'ব পাৰে যে 31 ডিচেম্বৰৰ মাজৰাতি প্ৰকাশ হ'বলগীয়া আংশিক খচৰাত আমাৰ পৰিয়ালৰ কেইজনমানৰ নামহে প্ৰকাশ হ'ব পাৰে আৰু কেইজনমানৰ নাম নোলাবও পাৰে আৰু যিসকলৰ নাম আংশিক খচৰাত প্ৰকাশ নহল তেওঁলোকৰ নাম যোগ্যতাৰ ভিত্তিত সম্পূৰ্ণ খচৰা এনআৰসিত প্ৰকাশ পাব আৰু এইটো হ'ব পাৰে যে আমাৰ পৰিয়ালৰ কাৰো নাম 31 ডিচেম্বৰৰ আংশিক খচৰাত নোলাল কাৰণ আমাৰ সকলোৰে পৰীক্ষণ প্ৰক্ৰিয়া এতিয়াও চলি আছে আৰু সকলো পৰীক্ষণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছতহে আমাৰ পৰিয়ালৰ সকলোৰে নাম যোগ্যতাৰ ভিত্তিত সম্পূৰ্ণ খচৰা এনআৰসিত ওলাব আৰু আমি এই বিয়া হোৱা মহিলাসকলে যে পঞ্চায়তৰ কাগজ দিছিলো সেইসকলৰ নাম সন্নিবিষ্ট হ'বনে নাই আংশিক খচৰাত সেইসকল আবেদনকাৰীৰ নাম সন্নিবিষ্ট নহয় কিয়নো উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে এইসকল আবেদনকাৰীৰ পঞ্চায়তৰ নথিসমূহৰ বিতং পৰীক্ষণৰ প্ৰয়োজন আছে এই পৰীক্ষণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছতহে তেওঁলোকৰ নাম সম্পূৰ্ণ খচৰাত ভৰ্তিৰ বাবে যোগ্যতাৰ ভিত্তিত বিবেচিত কৰা হ'ব আৰু মা এই পৰীক্ষণ প্ৰক্ৰিয়া 31 ডিচেম্বৰত প্ৰকাশ পাবলগীয়া আংশিক খচৰা এনআৰসি প্ৰকাশ পোৱাৰ পাছতহে আৰম্ভ হ'ব আৰু এই কিবা দাবী আৰু আপত্তি দাখিল কৰাৰ প্ৰক্ৰিয়াও বোলে আছে মা আছে কিন্তু আংশিক খচৰা প্ৰকাশ পোৱাৰ পাছত নহয় সম্পূৰ্ণ খচৰা প্ৰকাশ পোৱাৰ পাছত যদি কাৰোবাৰ নাম বাদ পৰি যায় তেতিয়া তেওঁলোকে দাবী দাখিল কৰিব পাৰিব আৰু যদি কাৰোবাৰ আপত্তি থাকে সেয়াও দাখিল কৰিব পাৰিব তাৰমানে চিন্তাৰ কোনো কাৰণ নাই আহক আমি সকলোৱে এখন শুদ্ধ নাগৰিক পঞ্জী প্ৰস্তুত কৰা কৰ্তৃপক্ষক সহায় আৰু পূৰ্ণ সহযোগিতা আগবঢ়াওঁ